উচ্চ পৰ্যায়ৰ বিষয়াৰ পৰা সাধাৰণ কনিষ্টবললৈকে অসম আৰক্ষীত খালী হৈ আছে 11,000ৰো অধিক পদ, যাৰ বাবে আইন শৃংখলাজনিত যিসমূহ সমস্যা সেই সমস্যাসমূহ সমাধান কৰা যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে অসম আৰক্ষী। অসম আৰক্ষীত নাই পৰ্যাপ্ত বিষয়া কনিষ্টবল। এয়া গৃহ বিভাগৰ তথ্য। বিগত বৰ্ষৰ তথ্য অনুসৰি বিষয়াৰ পৰা সাধাৰণ কনিষ্টবল পৰ্যন্ত অসম আৰক্ষীত 11,342টা পদ খালী। এই খালী পদসমূহৰ ভিতৰত আছে ADGP 3, IGP 3, DIGP 9, SP SSP 7, SP 67, DSP 142। ইয়াৰ উপৰিও অসম আৰক্ষীত খালী হৈ আছে ইন্সপেক্টৰ 88, সাব ইন্সপেক্টৰ 1100, ASI 600, দেশৰক্ষী বা সহায়ক 400, কনিষ্টবল 4,500, ড্ৰাইভাৰ 767, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী 436।